হেল্ল' গাইজ, এটা বিশেষ বেয়া খবৰ আৰু কোনে কোনে গৈছে অৰুণাচললৈ আৰু অৰুণাচল জেগা কেনেকুৱা আছে বুলি ক'লে নফৰা জেগাটো কেনেকুৱা কিয় মানে ক'লে ঘৰৰ ওচৰে হয় এহেঁতে মই কৈছোঁ এহেঁতক আইডিয়া দিছোঁ এহেঁতে পলাব নোৱাৰে তাৰপাছত মালিকজনে একদম মানে বহুত কুকুৰ নিচিনা কৰে বোলে তাৰ কাৰণে আৰু যদি কোনোবা যদি জানে তেনেকুৱা আৰু এতিয়ালৈকে 13-14 মাহ হৈ গ'ল এহেঁতলৈকে এতিয়ালৈকে ধাৰ খেক নাই হোৱা বোলে এহেঁতে ভাত আৰু দালি আৰু বিলাতীটো তাত বিলাতী বগা নাই তাৰ কাৰণে আৰু বিলাতী খাই বোলে চব্জি কাটি তাৰ কাৰণে আৰু এহেঁতক বোলে এতিয়া মালিকটো আহিব নিদিয়ে বোলে আহিব দিম বুলি কয় বোলে কেতিয়া আহিব দিব কেতিয়া নাই কোনো গেৰেণ্টি নাই মানে কিয় মানে এহেঁতক এতিয়া যেতিয়ালৈকে মানুহ তাত নাযাব নতুন মানুহ নাপায় তেতিয়ালৈকে এহেঁতক তাৰ পৰা নিদিব তাৰ কাৰণে আপোনালোকক কৈছোঁ যে যদি কোনোবা যদি জানে তেতিয়াহ'লে মোক কমেণ্ট কৰিব সেইটোৰ কাৰণে মই আপোনালোকৰ ভিডিঅ' বনাই আপলোড কৰোঁ গাইজ যদি জানে তেতিয়াহ'লে ক'ব দেই ঠিক আছে আজিৰ ভিডিঅ'টো ইমানলৈকে বাই বাই